নমস্কাৰ এছ এ নিউজৰ দৰ্শকলৈ লৈ আহিছোঁ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। দৰ্শকসকল এনেধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। দৰ্শকসকল আজিৰ প্ৰথমটো খবৰ হৈছে এটা ডাঙৰ খবৰ। ৰিক্সাৱালা ঠেলাৱালাক অসম আৰক্ষীয়ে এতিয়াৰ পৰা বেয়া ব্যৱহাৰ কৰিব নোৱাৰিব আৰু মূৰৰ ঘাম মাটিত পেলাই শ্ৰম কৰা জনতাক দুৰ্ব্যৱহাৰ কৰিব নোৱাৰিব। দৰ্শকসকল বৰ্ষপুতিৰ দিনাই হিমন্ত বিশ্ব শৰ্মাৰ এই কাৰা নিৰ্দেশ অসম আৰক্ষী আৰু ৰিক্সাৱালা ঠেলাৱালাই আৰক্ষীক ভয় কৰিলে নহ'ব আৰু প্ৰতিজন দৰিদ্ৰ লোককে বন্ধু বুলি ভাবিব লাগিব অসম আৰক্ষীয়ে আৰু ৰিক্সা চালকৰ মূৰত লাঠিৰে কোবোৱা অসম আৰক্ষী মোক নালাগে। ঠেলাৱালাৰ শ্ৰমৰ স্বীকৃতি দিব লাগিব অসম আৰক্ষীয়ে। দৰ্শকসকল এই সিদ্ধান্ত অসম চৰকাৰ আৰু মা ভনীসকলে ৰাতি 2 বজাতো থানালৈ যাব পাৰিব লাগিব। দৰ্শকসকল জনাই আছোঁ এই মুহূৰ্তৰ সকলোতকৈ ডাঙৰ খবৰ, কোনো মদ খোৱা আৰক্ষীয়ে মা আৰু ভনীসকলক সাক্ষাৎ কৰিব নোৱাৰিব আৰু সতীত্ব হৰণ কৰা কোনো অপৰাধী সাৰি যাব নোৱাৰিব। অপৰাধ আৰু অপৰাধীৰ লগত অসম আৰক্ষীয়ে সম্পৰ্ক ৰাখিব নোৱাৰিব। মা কামাখ্যা আৰু শংকৰদেৱৰ পবিত্ৰ ভূমিৰ পৰা অপৰাধ নিষেধ কৰিব লাগিব অসম আৰক্ষীয়ে আৰু তাকে কৰিবলৈ যাওঁতে কৰ্তব্য পথত অহা সকলো বাধা আঁতৰাম আৰু ৰিক্সাৱালা ঠেলাৱালাক অসম আৰক্ষীয়ে এতিয়াৰ পৰা বেয়া ব্যৱহাৰ কৰিব নোৱাৰিব। দৰ্শকসকল আজিৰ 2 নম্বৰ খবৰটো হৈছে এটা ডাঙৰ খবৰ। আজি ৰাজ্যৰ লাখ লাখ লোকৰ একাউণ্টত সোমাব চৰকাৰৰ ধন আৰু ৰাজ্যৰ 42,51,000 লোকে লাভ কৰিব চৰকাৰী ধন। প্ৰতিগৰাকী লোকৰ একাউণ্টত জমা হ'ব 300ৰ পৰা 1000 পৰ্যন্ত টকা আৰু ৰাজ্য চৰকাৰৰ যুগান্তকাৰী পদক্ষেপ। দৰ্শকসকল অৰুণোদয় বিধৱা পেঞ্চন দিৱংগ বিশেষ আঁচনিৰ মাধ্যমে হিতাধিকাৰীয়ে লাভ কৰিব এই ধন আৰু অৰুণোদয়ৰ হিতাধিকাৰীয়ে লাভ কৰিব 1000 টকা আৰু বিধৱা পেঞ্চনৰ হিতাধিকাৰীয়ে লাভ কৰিব 300 টকা আৰু বৃদ্ধ পেঞ্চনৰ হিতাধিকাৰীয়ে 250ৰ পৰা 800 টকা পৰ্যন্ত লাভ কৰিব। দৰ্শকসকল আজি ৰাজ্যৰ লাখ লাখ লোকৰ একাউণ্টত সোমাব চৰকাৰৰ ধন। দৰ্শকসকল আজিৰ 3 নম্বৰ খবৰটো হৈছে বিলাসীপাৰাত চাঞ্চল্যকৰ ঘটনা আৰু চৰকাৰী বিদ্যালয়ৰ কৰ্মচাৰীক গুৰুলকৈ প্ৰহাৰ একাংশৰ আৰু জাতি জোং চোকা অস্ত্ৰলৈ মাৰপিট দুষ্কৃতিকাৰীৰ আৰু আব্দুল কৰিম নামৰ কৰ্মচাৰীজনক কৰ্মৰত অৱস্থাত বলপূৰ্বক দাঙি আনি খেতি পথাৰত প্ৰহাৰ আৰু কৰ্মচাৰীজনক সংকটজনক অৱস্থাত কোকৰাঝাৰৰ RNB চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আৰু ভুক্তভোগী লোকজনৰ পৰিয়ালে বিলাসীপাৰা থানাত দাখিল কৰে এজাহাৰ।